নহয় কথাটো তেনেকুৱা নহয় তোমালোকে ভাবিবা মানে ৰাতি হ'লে ফৰেন ৰাতি হ'লে ফৰেন দিনত কিন্তু পৰাণ এইটো বেলেগ এটা ভিডিঅ' মই বনাইছোঁ মোৰ ব্লগছত মই আহিব দিছোঁ কোনো আমি মানে কি এজ ইট ইজ যেনেকৈ আছোঁ তেনেকৈ থাকিম এইজন মোৰ বন্ধু এজনো মোৰ বন্ধু আজি লগ পালোঁ দেই ভাল লাগিলে কিন্তু মই এটা কথাই জানিব বিচাৰিছোঁ সাংস্কৃতিক জগতত তেখেতৰ নতুন এটা পদক্ষেপ আছে সেই পদক্ষেপৰ কাৰণে আজি আমি তিনিটা লগ খালোঁ চিনাকি হৈ পেলাই যেতিয়া কথাখিনি জানিলোঁ ময়ো সেই জেগাতে আছিলোঁ কিন্তু মোৰো ভাল লাগে কিছুমান বস্তু আমিতো আৰু ডিমৰ ভাও চাইজ লৈ যাব নোৱাৰোঁ ন কৃষ্ণ নাচিব পাৰিলোঁ হয় কিন্তু বয়স নাই কথাটো কথাটো আমি তেনেকৈ পাতিছোঁ যে বাবুল যাব ওলাইছে কিন্তু সি নাযায় মই জানো বাৰু সি ঘূৰি আহিব বুলি মই এটা আমাৰ মানে সুমিতে এটা খালী ভাওনা বচন এটা ক'ব আমি খালী এইটো কোনো ভিডিঅ' প্ৰচাৰৰ কাৰণে নহয় মোৰ মোবাইলত থাকিব বা গুগলত ছেভ থাকিব আমাৰ ভিডিঅ'টো 10 বছৰ পাছত আমি কেইটাই চাম যে আমি কি ধেমালি কৰি আছিলোঁ দেই এইটো কোনো ফেচবুকত নাযায় এইটো কাকো ক'বও নালাগে আমি ভিডিঅ' কৰিছোঁ না শ্বেয়াৰ বা হোৱাটছআপত যদি এই তিনিটা মানুহক লাগে আমি দিম দেই আমিয়ে দিম কিন্তু কথা নাই আমি এটা প্ৰেক্টিচ কৰিছোঁ ৰিহাৰ্চেল এটা কৰিব সুমিতা দুৰ্যোধনা বা ক'ব এই মই দেখাই দিছোঁ ডাইলগটো হ'ব দুৰ্যোধনৰ ডাইলগ এটা হ'ব অকণ পাছল যাব লাগিব বহি থাকিলে সময় নাই এইটো আহিব ন আহিবৰ সময় ক'ত পাওঁ ভাবিছোঁ মাত্ৰ ভাবিছোঁ কি শক্তিত বলিয়ান সেই বংশ কেনাৰীয়ে নাখিব পাৰিছে আজি মোৰ বিপুল বাহিনী আৰু কি শক্তিত ধনঞ্জয় নাখিব পাৰিছে আজি মোৰ সৈন্য সামন্ত্ৰ সকলোৱে ক'ব এতিয়া বহি নাথাকিবা ভাগিন ইমানে চক্ৰান্ত চক্ৰান্ত এইবাৰ সিহঁতক আমি কৰিম ব্যৰ্থ অংগাধিপতি কন্যক সেনাপতি পদে বিভূত কৰি পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰহৰ পালকে থেংক ইউ ভাল লাগিলে বহুত ভাল লাগিলে খালি আমি পাৰ্চনেলাইজ কৰিছোঁ নিজৰ কাৰণে ৰাখিছোঁ মই যে কৈ আছোঁ আৰু ধেমালি কৰিছোঁ কথা এটা কওঁ মাজুলীখন মোৰ বহুত আৱেগ আৰু মাজুলীখন মেইন কথা কি হ'ল মাজুলীত মানে অন্য কোনে এসময়ত এটা গান কৰিছিলোঁ সীমান্ত শেখৰ লগত যেতিয়া ঢোল বজাই আছিলোঁ তেতিয়া মই ৰাজীৱ লোচন পেগু ছাৰ MLA আছিলে তেতিয়া সেই গানটোত মই ইনভলভ আছিলোঁ কোনটো গান গম পাই নাই কপহু চৰাই কলিজা জানো বুকু পাতি মৰি জানো যদি তুমি পাওঁ মই জানা গুলি মাৰি মৰি যাম জেগাত মাৰি মৰি যাম আৰু এইকণতে এটা মাজতে লিৰিক্স এটা আছিলে সেই লিৰিক্সটো মোৰ আছিলে একচুৱেলি কিন্তু তাত মোৰ নোলালে মাজুলীৰে কনে মুখৰে দেখাতি মই মাজুলীৰে কনে বিশ্বাস মুখৰে দেখাতি মই জাননে নেজান বুজনে নুবুজ অকলা হলো তোৰে মৰমতে মাছে নুজাই বুজাই জানা নয়ে নুজাই বতিয়াই জানা যদি তোনে পাওঁ জানই নাজানা দেখাৰ মাৰি মৰি যাম নদী জাতি মৰি যাম ধূলি মাৰি মৰি যাম কিন্তু নোলালে এতিয়া কথাটো কি হৈ গ'ল মানে এই লিৰিক্সটো তেওঁৰ আছিলে যেতিয়া সীমান্ত শেখৰে গানটো গাইছিলে গাওঁতে সেই লিৰিক্সটো কাৰ আছিলে সেই নামটো নোলালে সেই মানুহজনে হৈছে এজন যাৰ নাম কৈ দিয়া সুমিত ভাল লাগে মানে একেলগে থাকোঁ ভাল লাগে তাৰপিছতে এতিয়া আৰু এটা গান কৰিছিলোঁ একদম দুখত কৰিছিলোঁ এটা গান এই লাষ্ট সেইটো এতিয়া ওলাব কি গম পাই নাই মতাহি বুলি নেহাঁহিবা মোক বেয়া লাগি যায় মোৰো যে এখন অন্তৰ আছে কিয় বুজা নাই মই নাহে কিয় বুজা নাই আকৌ এবাৰ মতাহি বুলি নেহাঁহিবা মোক বেয়া লাগি যায় মোৰো যে এখন অন্তৰ আছে কিয় বুজা নাই মই নাহে কিয় বুজা নাই তিনিআলি দেখো তোৰে চকুত থৈ চকু প্ৰেম সাগৰৰ নাৱত উঠি বাঢ়ি থাকো মই
কাটিমে মই কাচিমে অ মইনা বিয়া উজাৰি মৰম তোমাক কৰিমে অ মইনা মদাহী বুলি নাহিবা মোক ৰাজা কৈ ল'ব দেই গানটো হৈ যাব এইবিলাক বস্তুটো এতিয়া আমাৰ জেগা এইটো এইটো এইখন আমাৰ ব্যৱসায় প্ৰতিষ্ঠান এইটো ব্যৱসায় দেখাব লাগিব প্ৰতিষ্ঠান। এখন আমাৰ ব্যৱসায় প্ৰতিষ্ঠান এইখন আমাৰ কৰ্মস্থলী ব্যৱসায় প্ৰতিষ্ঠান আমি ইয়াতে কৰিব লাগিব ইয়াতে খাব লাগিব কাৰণ যিহেতু অসমীয়া আমি চাকৰি নাই আমাৰ চাকৰি নাই আমি নিবনুৱা এনেকৈ চব এইখন কি ধুনীয়া বাইকৰ কি ধুনীয়া হেৰি এইটো আমি এনেকৈ খাব লাগিব কৰিব লাগিব চবেই একেলগে মিলিজুলি থাকিব লাগিব মেইন কথা এইটোৱে আজি সুখ দুখৰ লগৰী চবেই হ'ব লাগিব কিয়নো চব আমি এতিয়া চাকৰি বাকৰি নাই আমি নিবনুৱা এনেকৈ কৰি খাব লাগিব চবেই যাতে আমাক সহায় কৰে তাৰে কামনাৰে ধন্যবাদ মই সুমিত ভাল লাগিলে এই সুমিতে যিষাৰ কথা ক'লে বহুত ভাল লাগিলে মই গম পাইছোঁ মানুহটোৰ কিবা এটা পাৰফৰ্মেঞ্চ আছে ভিতৰি কিবা এটা আছে ইমান ধুনীয়া এটা কণ্ঠ ভাল লাগে তেখেতৰ মই যিমানখিনি চালোঁ ভাওনাৰ পৰা ধৰিলে মই কাৰোবাক আমাৰ বিশ্বকো ফোন কৰিছিলোঁ ন বিশ্ব আছিলে বিশ্ব ইনভলভ থাকিব লাগিব আমাৰ লগত যে বিশ্ব আমাৰ লগত আছে বাবুল আছে আমাৰ বাবুল মেলি বহুত ভাল ল'ৰা ব্যৱসায়িক প্ৰতিষ্ঠান আছে নিজৰ এখন স্বত্বাধিকাৰী হয় তেখেতৰ কাৰণে আপোনালোকে যদি কিবা কাম লাগে কিবা লাগে ফোন নাম্বাৰটো স্ক্ৰীণত ডিছপ্লে হৈ যাব যদি তেওঁ দিওঁ বুলি কয় আপোনালোকে আহিব পাৰিব আমাৰ জেগাত আমি মাজুলীৰ হয় আমি জেগাত আছোঁ আমাৰ কামখিনি আপোনালোকে কৰক আপোনাৰ কামখিনি আমি কৰিম আৰু যাতে বাইক গাড়ী ক্ৰয় কৰিবলৈ হয় যদি বাইক গাড়ী ক্ৰয় কৰিবলৈ হয় তেতিয়াহ'লে এতিয়া বাহনা কলেজ পাৰ হৈ পেলাই হোটেল মন যায় চবেই চিনি পাইছে মোক চাগে হোটেল মন যায় মই স্বত্বাধিকাৰী তাৰ কাষতে এতিয়া বাইক গাড়ী ক্ৰয় কৰিবলৈ আপোনালোকক এটা সুবিধা কৰি দিয়া হৈছে ৰিচেণ্ট আৰু অতি বেছি এমাহৰ ভিতৰত আপোনালোকে বাইক গাড়ী তাৰপৰা ক্ৰয় কৰিব পাৰিব হেল্ল' মই সুমিতে ঠিকে কৈছে এইটো মানে কি মই সেইটো জেগাতে আছোঁ কিন্তু কি হয় আমাৰ এমাহ নালাগে আপুনি যদি পাৰ্চনেলাইজ কৰি নিজৰ বাইকখন লাগে বুলি কয় মই ফটো দিছোঁ হোৱাটছএপত বা কিবা দিছোঁ কি আছে কি নাই ডিটেইলছটো মই কৈ দিলোঁ মই আপুনি যদি কালি ৰাতিপুৱা বিচাৰে মই বাইকখন কালি দি থৈ আহিব পাৰোঁ কিন্তু অলৰেডি সুমিতৰ লগত মই আমি তিনিজন আছোঁ আমি তিনিজনে কথা পাতিছোঁ বাবুল সুমিত আৰু মই এটা ভাবিছোঁ নতুনকৈ মানে তাতে আমি কিবা এটা কাম কৰোঁ ইনভেষ্ট হ'ব কিবা হ'ব দুটকা আমি য'ৰ পৰা পাওঁ হ'ব ৰুম এটা লওঁ তাৰ পৰাই লওঁ কি দিব লাগে আমাৰ হিচাপ আমাৰ লগত থাকিব গতিকে আমি তাতে ৰুম এটা লৈ এটা ছেকেণ্ড শ্ব'ৰুম এটা তাত খুলিম বুলি ভাবিছোঁ মানে ট্ৰু ভেলু আৰু এইটো আজিৰ কথা নহয় মই আজি 18 বছৰ আগৰ পৰা কৰি আহিছোঁ এইটো ব্যৱসায় মই এটাই ভাবিছোঁ যদি যোৰহাটতো ল'ব পাৰোঁ বা ধুবুৰীতো ল'ব পাৰোঁ বা মাজুলীতো ল'ব পাৰোঁ মাজুলীত যেতিয়া মই গুৱাহাটীৰ পৰা আহি মাজুলীত ল'ব পাৰিছোঁ মই যোৰহাট ল'বলৈ বেছি ডাঙৰ কথা নহয় নে তুমি কি কোৱা হয় নাই নিশ্চয় তেতিয়া ল'ব পাৰোঁ ল'ব এটা কাৰণেই পাৰোঁ সাহস এই দুজন আছে এই দুজনেই সাহস আছে তেওঁলোকৰ বিশ্বাসত আছে কাৰণ ময়ো জানো যে বাইক এখন কোনোবাই যদি দি বুলি ক'লে কাৰোবাক দিম বুলি ক'লে মোৰ নিজৰ বাইকখনে যদি কাৰোবাক দি পঠাওঁ কালি মোৰ বাইকখন ঘূৰাই নাপাবও পাৰোঁ কিন্তু 30-32খন বাইক যদি তাত থাকিব সুমিত থাকিব চিন্তা কৰাৰ একো নাই যি আছে কষ্টত কৰিম গোটেইটাই কৰিম বাইক ঠেলিব লগা হ'লেও ঠেলিছোঁ একো নাই মানে ব্যৱসায় এটা কৰিম বুলি ভাবিছোঁ আমি তিনিটাই যোৰহাটত আপোনালোকে নিজৰ বুলি ভাবি আমাক অকণমান সহায় কৰিব নে কি কোৱা হয় আৰু মেইন কথা এতিয়াই কৈছোঁ আমি খিলঞ্জীয়া আমাৰ চিঞৰে নহয় আমাৰ কৰ্মই দক্ষ সকলোৱে আমাক আশীৰ্বাদ কৰক আমি ভালকৈ ব্যৱসায় কৰি যাওঁ ভাল ল'ৰা দেই ভাল ল'ৰা দেই ভাল পাইছোঁ আজি আমি তিনিটা ভালেই আৰু আমাক যোনে বেয়া পায় সিহঁতে আমাক বেয়া পাওক কিন্তু ভালো কোনো নাপায় ন ইমানখিনিয়ে অ'কে বাই